আমি সকলোৱে মিলি এতিয়া অৰুন্ধতীক বচাব লাগে। মই এতিয়াই পুলিচৰ লগত কথা পাতিম। নাই নাই নাই, সেই ভুল কেতিয়াও নকৰিব। কথাটো আইনৰ ওচৰলৈ গ'লে ঘটনাই বেলেগ ৰূপ ল'ব। হয়তো অৰুন্ধতী আৰু বৰ্ণৱৰ ডিভোৰ্চ পৰ্যন্ত হ'ব পাৰে। তেতিয়াহ'লে অৰুন্ধতীৰ এই সমস্যাবোৰৰ কথা জনাৰ পিছত আপোনাৰ মতে আমি কি কৰা ভাল হ'ব? কিছুমান কাম শক্তিৰে নহয়, বুদ্ধিৰে কৰাটো প্ৰয়োজন। বিনয়ৰ মতে বৰ্ণৱৰ ঘৰত থকা ল'ৰাটোৰ মুখৰ পৰা মই যিমান দূৰ গম পাইছোঁ, অৰুন্ধতীৰ ঘৰৰ মানুহে তেওঁক সিমান এটা ভাল নাপায়। হয়তো বৰ্ণৱে অৰুন্ধতীৰ বিষয়ে ঘৰৰ সকলোৰে আগত বেয়াকে কৈ থৈছে। বৰ্ণৱে যিটো বুদ্ধি আৰু কৌশলেৰে এইবোৰ কৰিছে, আমিও তেনেকুৱা এটা কৌশল লোৱাটোৱে ভাল হ'ব। কিন্তু তেতিয়ালৈকে দেৰি হৈ নাযায়তো। চাওক, বৰ্ণৱে যিবোৰ চালাকি কৰিছে তাক আমি এতিয়া চাৰিওপিনৰ পৰা এনেকে পকাব লাগে যাতে সি বনোৱা বিহুখনত নিজে সোমাই তাৰ পৰা ওলাব নোৱাৰা হয়। ঠিকে, বৰ্ণৱক ইমান সহজে সাৰি যাবলৈ দিব নোৱাৰে। সি মোৰ ভণ্টিৰ জীৱনটোক ধ্বংস কৰি ক'তো যাব নোৱাৰে। মানুহৰ জীৱনক লৈ খেলা কৰাৰ পৰিণাম সি পাবই লাগিব। তুমি কথাবোৰ এবাৰত ক'লে কিয় বুজি নোপোৱা? বাবাই কিয় তোমাৰ লগত থানালৈ যাবলৈ বিচৰা নাই? থানালৈ যোৱাৰ কথাটো সি একেবাৰে পচন্দ নকৰে। আৰু আজিলৈকে আমাৰ পৰিয়ালৰ এনেকুৱা একো গোচৰ নাই যাৰ বাবে আমি থানালৈ যাবলগীয়া হৈছে। চাওক জেঠাই, ইয়াৰ বাহিৰে মোৰ হাতত আৰু কোনো উপায় নাই। কাৰণ মোৰ দেউতাৰ কেছটোৰ কথা আছে, আৰু অতি জৰুৰী নোহোৱা হ'লে ময়ো থানালৈ নগলোহেঁতেন। আৰু আপুনি যে প্ৰতিটো কথাতে চৌধুৰী বংশৰ মান মৰ্যাদা বুলি কৈ আছে, এই চৌধুৰী বংশৰ মই এতিয়ালৈকে বোৱাৰী হোৱাই নাই নেকি? যদি তেনেকৈ ভাবিছা, তেতিয়াহ'লে এই বংশৰ মান মৰ্যাদা অক্ষুণ্ণ ৰখাৰ বাবে চেষ্টা কৰিবা। মই এটা কথাই বিশ্বাস কৰোঁ জেঠাই, যে কেতিয়াও কোনো কথাতে মানুহে অহংকাৰ কৰিব নাপায়। আৰু আপুনি যে বাৰে বাৰে থানালৈ যোৱা কথাটোত বাধা দি আছে, মই আপোনাক কওঁ যে মোৰ আজিলৈকে কেতিয়াও থানালৈ যাব লগা পৰিস্থিতি সৃষ্টি হোৱা নাই। থানাৰ দুৱাৰ দলিত ভৰি দিলে কাৰোবাৰ মান মৰ্যাদা হানি হয় বুলি মই কিন্তু নাভাবোঁ। জীৱনত এনে কিছুমান পৰিস্থিতি আহে য'ত ভাল বংশ পৰিয়ালৰ লোকো থানালৈ যাব লগা হয়। বংশ মৰ্যাদা থানালৈ গৈ তুমি তোমাৰ স্বামীৰ বদনাম গাবা। মই তেনে কাম কেতিয়া নকৰো জেঠাই। যদি এই চৌধুৰী বংশৰ সন্তান হৈ আপোনাৰ ভতিজাই মোৰ লগত কিবা ঘৃণনীয় কাম কৰে, তেতিয়াহ'লেতো মই পুলিচৰ সহায় ল'বলৈ বাধ্য হ'ম জেঠাই। আৰু তেনে ক্ষেত্ৰত যদি মই পুলিচৰ সহায় নলওঁ, তেতিয়াহে মই মূৰ্খামি কৰা হ'ব। বাৰু, আপুনি যিহেতু মোক থানালৈ যাবলৈ পাৰ্মিশ্যন দিয়া নাই, মই নাযাওঁ দিয়ক। কিন্তু মই মোৰ দেউতাৰ কেছটো এনেকৈ বন্ধ হৈ যাবলৈ দিব নোৱাৰিম। ফণী, শ্ৰুতিবা, কি বিচাৰি ফুৰিছ? বাইদেউ ঘৰত নাই। মা? মই সকলোতে চালো, ভিতৰতো চাইছো, বাহিৰতো চাইছো, ক'তোই নাই। ক'ত যাব পাৰে? ভালদৰে চা। কেনেবাকৈ মা নন্দিতা বাৰ লগত বাহিৰত কথা পাতি থকা নাইতো? নন্দিতা বাইদেউ আজি অহাই নাই। মা ঘপককৈ ক'লৈ যাব পাৰে?
কি হৈছে কি হৈছে কি হ'ল কাক বিচাৰিছে মই অফিচাৰক বিচাৰিছোঁ ছাৰটো এতিয়া নাই কিবা এটা কেছত ওলাই গৈছে তেখেতক মাতক মোৰ হাতত অকণো সময় নাই তেখেতক মোৰ বহুত কথা ক'বলগীয়া আছে আপুনি কোন মই সত্য দুৱাৰাৰ পৰিবাৰ ঠিক আছে আপুনি অলপ বহক মই ছাৰক ফোন কৰি আহোঁ তেখেতৰ মানসিক অৱস্থাটো ভাল নহয় সেয়া তেওঁক দেখিয়ে গম পাইছোঁ থানালৈ আহিয়ে যে তেওঁ প্ৰথম ছাৰকেই বিচাৰিছে ছাৰক ফোন কৰাৰ আগতে তেখেতৰ ঘৰৰ মানুহকে ফোন কৰা ভাল হ'ব নেকি মই ৰাস্তাৰ পৰা আহিলোঁ কিন্তু বাইদেউ ৰাস্তাটো নাই তোৰ দায়িত্ব বোলে কিবা আছে নে নাই ঘৰখনত যে মাৰে এইটো অৱস্থা তই নিজেও জান তই মাক অকণমান চকু কান্দি ৰাখিব লাগিছিল নে নাই মা ঘৰৰ পৰা কেনেকৈ নাইকিয়া হ'ল তই কিয় গম নাপালি দেউতাও ঘৰত নাই এতিয়া মাক বিচাৰি মই ক'ত যাম মইতো বাইদেউৰ লগতে আছিলোঁ বাইদেউৰ ভোক লগা বুলি কত মই বাইদেউৰ কাৰণে ৰান্ধিব আহিছিলোঁ দেউতাও বিজনেছৰ কামত গৈছে দিল্লী দেউতাক এতিয়া মই ফোন কৰি কথাবোৰ কওঁ কেনেকৈ কেনেবাকৈ দেউতাই কথাবোৰ গম পালে ৰাতি গুচি আহিব চে দেউতাই মোক বাৰে বাৰে কৈছিল যে মা ভালদৰে চকু ৰাখিবা কিন্তু এই চব তোৰ কাৰণে হৈছে হেল্ল' মই চানমাৰী থানাৰ পৰা কৈছোঁ থানা কওকচোন আপুনি শ্ৰুতি দুৱাৰাই কৈছে নেকি হয় আপুনি এবাৰ থানালৈ আহিবচোন থানালৈ কিন্তু কিয় আপোনাৰ মা আহি থানাত আছেহি মা থানাত আছে কিন্তু কিয় মা কোনে নিলে থানালৈ তেওঁ IC ছাৰক লগ ধৰিবলৈ নিজে থানালৈ আহিছে তেখেতৰ মানসিক অৱস্থাটোৰ কথা আমি গম পাইছোঁ সেইবাবে আপোনাক খবৰ দিলোঁ আপুনি থানালৈ আহি নিজে তেখেতক লৈ যাওকহি অ' শিট তেখেতক তাতে ৰাখক কলৈকো যাব নিদিব মই এতিয়াই থানালৈ গৈ আছোঁ মা থানা পালেগৈ মই মাক গৈ লৈ আহোঁ ঠিক আছে এইবোৰ মায়ে কি আৰম্ভ কৰিছে ঘৰৰ পৰা মনে মনে গৈ থানা পালেগৈ থানাত গৈ উল্টা পুল্টা কিবা কৈ দিয়া নাইতো বৰ্ণৱ আপুনি কিয় মোক চিনি পোৱা নাই মই ময়ূৰীৰ হাজবেণ্ড আপোনালোকৰ ঘৰলৈ যে গৈছিলোঁ হয় পিছে আপুনি ইয়াত কি কৰিছে আজিকালি আমি গুৱাহাটীতে থাকোঁ মই ইয়াতে কিবা এটা কৰাৰ কথা ভাবিছোঁ সেইকাৰণে ৰেণ্টত আছোঁ হয় নেকি আপুনি পিছে ক'ৰ পৰা আহিলে নাই এনেই অলপ ওলাই আহিছিলোঁ সেইদিনা আপোনালোকৰ ঘৰলৈ গ'লোঁ কিন্তু ভালদৰে কথা পতা নহ'লেই নহয় পৰিস্থিতিটো অলপ বেয়া হৈ আছিল যে ঠিকেই আপুনি ময়ূৰীক লৈ এপাক যাবচোন যাম এতিয়া আমি মিতিৰ হ'লোঁ যেতিয়া অহা যোৱাটো কৰিয়ে থাকিব লাগিব আপোনাৰ কথা আজি ওলাইছে মোৰ কথা হয় আপুনি প্ৰথমে ময়ূৰীক চাবলৈ গৈছিল কিন্তু বিয়া কৰালে অৰুন্ধতী আপোনাৰ মানসিকতাক কিন্তু মই সন্মান জনাইছোঁ ইচ্ছা কৰিলে আপুনি শ্ৰুতিৰ দৰে ছোৱালী এজনীও বিয়া কৰাব পাৰিলে কিন্তু আপুনি বিয়া কৰালে অৰুন্ধতীৰ দৰে এজনী অন্ধ ছোৱালী শ্ৰুতি আপুনি শ্ৰুতিৰ কথা কেনেকৈ জানে শ্ৰুতিৰ কথা জনাটোনো কি ডাঙৰ কথা মই আপোনালোক দুইজন একেলগে মুম্বাইত থকাৰ কথাও জানো তাইৰ দেউতাকৰ নাম সত্য দুৱাৰা নহয় জানো হয় অৱশ্যে মই জানিব নলগা কথা কিছুমানো জানো কিন্তু মই কিন্তু আপোনালোকৰ বন্ধুত্বক সন্মান জনাইছোঁ পিছে আপোনালোকৰ বন্ধুত্বৰ কথা অৰুন্ধতীক কৈছেনে নাই আপুনি মই আপোনাক লগ পাব আহিছোঁ ছাৰ তেখেত অথনি আহি আপোনাৰ বাবে ৰৈ আছে কিবা হেনো ডাঙৰ কথা আছে আমি সুধিলে আমাক নকয় আপুনি যাওক মোৰ এখেতৰ লগত কিছুমান বিশেষ কথা পাতিবলগীয়া আছে বৰা
কিন্তু প্ৰথমে কওক আপুনি ইয়ালৈ আহিলে কাৰ লগত? অকলে মই আজি আপোনাক যিখিনি কথা ক'ম সেইখিনি আপুনি কাৰো আগত নক'ব আজি মোৰ যি অৱস্থা হ'ল মা বোলা ঘৰলৈ যাওঁ না। অফিচাৰ মই পাগলী নহয় তেনেকৈ নকৰিব না, please। অফিচাৰ মই পাগলী নহয় ময়ূৰীৰ মুখত যেতিয়া মই প্ৰথমে আপোনাৰ কথা শুনিছিলোঁ সলনি হ'ল। মই ভাবিছিলোঁ মুম্বাইত থকা ল'ৰা কিবা এটা স্বাৰ্থ নাথাকিলে অন্ধ ছোৱালী এজনীক কিয় বিয়া পাতিব। আপুনি আকৌ বেয়া নাপাব, মই কথাবোৰ খোলা খুলি কৈ মইতো প্ৰথমে ভাবিছিলোঁ আপুনি কিবা এটা ডাঙৰ প্লেন কৰি অৰুন্ধতীক বিয়া কৰাই পাছত ডিভোৰ্চ দিব আৰু পাছত শ্ৰুতিক বিয়া কৰাই মুম্বাইলৈ গুচি যাব। এতিয়া কথাবোৰ ভাবিলে নিজৰে লাজ লাগে। আৰু এটা কথা ভাবিছিলোঁ আপুনি ককাৰ কথা ৰাখিবলৈহে অৰুন্ধতীক বিয়া কৰাইছে নেকি? আপুনি এইবোৰ কথা মোৰ আগত কিয় কৈ আছে? তেতিয়া আপোনাৰ প্ৰতি মোৰ এটা ভুল ধাৰণা। এটা বিশেষ কামত ওলাই আহিছিল, মোৰ দেৰি হৈছে। হয় যাওক যাওক। পিছে অৰুন্ধতীক ভুল বুজাবুজি হৈছিল সেয়া ময়ে চল্ভ কৰিছোঁ আৰু যিজনে এই বুজাবুজিৰ সৃষ্টি কৰিছিল তেওঁকো মই সকলোৰে সন্মুখলৈ আনিম। কি কৰিব, এজনীয়ে খোল খালিতো বিপদে আপদেতো ময়ে চোৱা চিতা কৰিব লাগিব। আৰু আপুনিতো আছেই, আপুনিনো নিজৰ পত্নীক কিয় বিপদৰ মাজলৈ ঠেলিব, নহয় জানো? মই আহোঁ। ঠিক আছে, যাওক যাওক, আকৌ লগ পাম। লগ পাম। বহুত একেবাৰে জেগাত পৰিছে, এতিয়া ঘাঁহ শুকালেই হ'ল। অনন্যা দুৱৰাই সঁচাকৈ মোক কিবা বিশেষ কথা ক'বলৈ আহিছিল নেকি? নে তেওঁ কি কৰি আছে নিজেও নাজানে? ছে, তেওঁৰ অৱস্থাটো দেখি বৰ বেয়া লাগিল। তেওঁ মোক বিচাৰি থানালৈ কিয় আহিছিল বাৰু? ক'ৰবাত কিবা এটা গম পাইছে। এবাৰ মই তেওঁক লগ পাবলৈ বিচাৰোঁ। ছাৰ ক'ৰবালৈ যাব ওলাইছে? এবাৰ অনন্যা দুৱৰাক লগ পাই আহোঁগৈ। আচ্ছা বৰা, হয়, তেওঁ বাৰু মোক কিয় বিচাৰিছিল? আপোনাক কিবা কৈছিলনে? তেখেতে একোৱে কোৱা নাই, কেৱল আপোনাকে লগ পাব বিচাৰিছিল।